নমস্কাৰ বন্ধুসকল, এইচোন হেপা ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। আজি মই আছোঁ পথাৰত, আহাৰমহীয়া খেতি বতৰ, গতিকে খেতিত নধৰিলেতো খাবলৈ পোৱা নাযাব। এয়া প্ৰস্তুতি চলাই আছোঁ। আৰু বৰ্তমান আমাৰ পথাৰখনত পানী খুব জোখে জাখে হৈছে, খুব ভাল লগা এটা মুহূৰ্ত। অৱশ্যে পথাৰখনৰ কেওফালে ট্ৰেক্টৰৰ পাৱাৰ টিলাৰ গুমগুমনিত মোৰ গৰুহালৰ হাল বোৱা দৃশ্য চাবলৈ কোনোৱে নাহে। গতিকে ভাবিলোঁ সৰুকৈ এটা ব্লগ বনাই ভিডিঅ' বনাই আপোনালোকক দিওঁ, চাওকচোন। আৰু মই ক'ব খোজোঁ নতুন প্ৰজন্মক যে খেতিটো আমাৰ আচল ধন। মোৰ আগৰ ভিডিঅ'বিলাকতো আপোনালোকক কৈছোঁ। গতিকে যিসকলৰ অন্তত খেতি মাটি আছে তেওঁলোকে নিজৰ খেতি পথাৰত নিজে নামক, অকণমান খেতি কৰক। আনক নহ'লেও নিজে খাব পৰা জোখাৰে অন্তত যদি ফচলখিনি হয় তেতিয়া যথেষ্ট সুবিধা হ'ব। আজিৰ তাৰিখত দেখিছে চৰকাৰে যথেষ্ট সা সুবিধা দিছে। অৱশ্যে আমাৰ সাধাৰণ খেতিয়কসকলে সেই সুবিধাখিনি পোৱা নাই। গতিকে পোৱা নোপোৱা পিছৰ কথা, এই বতৰটোত অন্তত খেতি কৰক, খুব ভাল লাগিব। এতিয়া চাই থাকক এইচোন হেপা। আৰু বন্ধুসকল, আচলতে পথাৰখন এই মোৰ ভাইটি হয়। আপোনালোকে মোৰ আগৰ ভিডিঅ'টো নিশ্চয় দেখিছে। ভাইটি দাড়িয়ে চলিয়ে দেখাত অন্য যেন লাগিলেও কিন্তু সেইটো নহয় দেই। এইটো মানে পথাৰ ছিজনৰ কাৰণে এনেকৈ ৰাখিছে। আৰু ভাইটিক ৰাতিপুৱাই ক'লোঁ যে ভাইটি মই এবাৰ পথাৰত হাল বাব যাম, আৰু সিও মানে সঁহাৰি দিলে, সেয়েহে এই পথাৰখনলৈ আহিলোঁ। কৰ্মময় জীৱন, কৰ্ম কৰক, কৰ্মৰ ফল সদায় মিঠা, সেইটো চবেই পাব। ধন্যবাদ। ধন্যবাদ। বন্ধুসকল দেখিলে দ পথাৰত আহি এপাক হাল মৰা যিটো হেঁপাহ, আজি হেঁপাহ পূৰ হ'ল। আৰু পথাৰখন যিহেতুকে নিজৰ নহ'লেও আনৰ পথাৰত আহিও মোৰ ভাইটি এটাৰ লগতে আহি হাল বালোঁ, খুব ফূৰ্তি কৰিলোঁ, যথেষ্ট ভাল লাগিলে। আজি আকৌ এদিন মই এই পথাৰখনলৈ আহিম। মাটি ৰোৱা যিখিনি সময়ত, যিহেতুকে আজি মাটি ফালিহে আছে, এইটো কি প্ৰথম চাহ দিছে, তাৰপিছত মৈ দিব, তাৰপিছত বোকা ৰেডি কৰিব, তাৰপিছত মাটি ৰুব, আৰু বহুত কাম বাকী আছে। আৰু মাটি ৰোৱা সময়ত আকৌ এবাৰ আহিম, পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। বাই বাই।